ভাৰতীয় জনতা পাৰ্টিৰ আজি বিজয় সংকল্প ৰেলী। এইটো কেৱল ডিমাকুছিয়ে নহয়, সৰ্বভাৰতব্যাপী চলি আছে। এটা মাহোল ভাৰতীয় জনতা পাৰ্টিৰ আজি সমগ্ৰ ভাৰতত আছে যে অহাবাৰ যে আকৌ নৰেন্দ্ৰ মোদী ডাঙৰীয়া যে ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব, এই যুৱকসকলৰ যিটো উৎসাহ সমগ্ৰ এই এলেকাত ডিমাকুছি, পানেৰী, কালাইগাঁও, ওদালগুৰি, হৰিচিঙা, মাজবাট, এই ওদালগুৰি BTAD যিটো জিলাত যিটো মই পৰিৱেশ দেখিছোঁ, এই ইয়াৰ পৰা যে এটা কথা ধাৰণা কৰিব পৰা যায়, অনুমান কৰিব পৰা যায়, সমগ্ৰ ভাৰতৰ লগতে BTAD-বাসীও নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী বনাবলৈ কঁকালত টঙালি বান্ধি লৈছে।